Hey guys, welcome to my channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। Actually মই আজি এটা vlog start কৰিবলৈ লৈছো। কাইলৈ আমাৰ স্কুল বন্ধ আছে, সেই কাৰণে ভাবিলো ভিডিওটো কন্টিনিউ কৰি যাব পাৰিম। Actually মই হোষ্টেলত থাকো। এবোৰ পিছলে মেমৰিজ হিচাপে থাকি যাব আৰু ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো। আশা কৰো আপোনালোকে সকলোৱে চাই ভাল পাব। আৰু একচুয়ালি এতিয়া টাইমটো হৈছে 11:30 শুবলৈ সময় হৈ গৈছে সেই কাৰণে ভাবিছো কাইলে মৰ্নিংৰ পৰাই ভিডিওটো কন্টিনিউ কৰিম এতিয়ালে গুড নাইট মৰ্নিংত লগ পাই আছো সকলোকে গুড মৰ্নিং এতিয়া 7:30 হৈছে এতিয়া আমি প্ৰে আমাৰ ইয়াত হোষ্টেলত মৰ্নিংত 7:30 প্ৰে হয় সো বলো প্ৰে নাপালো একচুয়ালি উঠোতে দেৰি হ'ল ৰোল কলটোকে কৰি থাহোগে ৰোল কল কৰি আহিলো আমি মই যেহেতু শুই উঠিয়ে প্ৰে কৰিব গৈছিলো সো এতিয়া ফ্ৰেছ হৈ লওঁ আৰু চাও আজি দিনটো বন্ধ আছে কি কৰিব পাৰো আৰু বহুত কামো আছে কাপোৰ ধুব আছে ৰুম সাফা কৰিব আছে কাইলৈ যেহেতু ক্লাছ আছে তাৰপিছত আমাৰ মানডেৰ পৰা ডিউটি ষ্টাৰ্ট হ'ব আৰু চাও কিবা ব্ৰেকফাষ্ট কি হয় বহুত ৰ'দ দিছে আজি সো অকমান হেনাও কৰি চাও নেকি যদি কৰো আপোনালোকক দেখাম আৰু ব্ৰেকফাষ্টটো যদি কৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সো চাই থাকিব মই ফ্ৰেছ হৈ আহিলো আচলতে ফ্ৰেছ হৈ অহা অলপ টাইম হ'ল এয়া জবা পাত চিঙি আনিলো তাৰপিছত পাতকেইটা ধুই ল'ব লাগিব ধুই পেলাই আমি হেনাৰ লগত মিক্স কৰি দিম পাতবোৰ ধোৱা হৈছে জবা পাতটো ধুই আনিলো এতিয়া তাই খুন্দি আছে এনেকে সব হোষ্টেলৰ যোগাৰ তেতিয়াহ'লে আমি হেনাটো ৰেডি কৰি লওঁ তাৰপিছত হেনা লগাওঁতে আকৌ লগ পাই আছো ইয়াত আমি জবা ফুলৰ পাতটো যে খুন্দিছিলো তাৰ ৰসটো আমি হেনাখিনিৰ লগত ভালদৰে মিক্স কৰি ললো ভিতৰত বহুত ঠাণ্ডা হৈছে হেতু কাৰণে ভাবিছো ৰদতে লগাওগে তাইক মই লগাই দিলো কিন্তু ভিডিওটো কৰা নহল হেতু কাৰণে দেখাব নোৱাৰিলো আৰু এতিয়া তাই মোক লগাই দিব হেনা লগোৱাৰ লগতে আমি লগৰ কেইজনীৰ লগত অলপ কমলাও খালো ৰদত বহি লগাই আছে হেনাটো এটাই লগাই দিছে দুটা খোপা বনাই দিব বোলে টেঙা খাইছো গাইজ চবে টেঙা খাইছে মোকে ডাঙৰ মই খাওঁ আকৌ গীতিকা নাখাওঁ নেকি নাখাওঁ গীতিকা উঠিয়া এটা এইবোৰ মৰম খাব সাইড লগাই হৈ গল আৰু ইটো সাইডত লগাই আছে হেনা হেক কৰি দিলে বেছি বেছিকে লগাই লগাব সকাব নাজানে মই নলগাও মই নলগাওৱে নলগাবি নলগা খাব মই একোই নকম সদায় লগাব জানে বহুত ধুনীয়াকে লগাই দিয়ে বহুত ধুনীয়াকে লগাই দিয়ে চকচোন কেনেকে মোৰ খুবাটো এটা বেগ এটা তেৰা এটা বেগা
লগাই দিলে মোৰটোতো এটা বেগ এটা বহুত ধুনীয়া লগাব চগাব নাজানে ইমান দেৰি কৈছে ৰ'দত জ্বলি গৈছোগে মই লগাই নিদিম কেনেকৈ চাই দেখাইছে মোলৈ কেনেকৈ চাই দেখাইছে চাওক চুটি যদি মিলাই মই লগাই দিছোঁ গোটেই কোনে ফটো চোৱা মানে এইজনী সেইজনী ছোৱালী যোনজনীয়ে মোক বেগাকে লগাই দিছে ক'বাৰে আৰে কম চুলি হ'লেতো এনেকুৱা হ'বই ন আপোনালোকে নিজেই কওকচোন বাৰু ফাইনেলি হেনাটো লগোৱা হৈ গ'ল চুলি কাটিবলৈ আহিছোঁ Want to see some jadoo? Yalla, bun jayega. Tiklu. কাটি দিম আমি হোষ্টেলত এনেকৈ নিজে ইজনী সিজনী কাটি লওঁ আৰু তাৰপিছত ইমান দেৰি ৰ'দত থাকিলে অলপ স্কিন কেয়াৰ কৰিব লাগিব দেখাই বাহুবলী মানুহ আমলখি খাবলৈ গছ লৰাই আছে হেনা লগাই আহি মই এতিয়া মুখ ধুই আহিলোঁ ভাবিছোঁ অলপ স্কিন কেয়াৰ কৰোঁ বুলি বহুত দেৰি ৰ'দতো থাকিলোঁ আৰু আজি বন্ধও পাইছোঁ যিহেতু সেইটো কাৰণে অলপ কৰি লওঁ আৰু বেছি বস্তু নহয় মই যদি ভিডিঅ'টো দেখাবলৈ পাৰোঁ মই চেষ্টা কৰিম বাৰু আপোনালোকক দেখুৱাবলৈ আৰু ইয়াৰ পিছত মোৰ অলপ লিখিব আছে অলপ নহয় বহুত বেছিয়ে লিখিব আছে একচুৱেলি আৰু আমি হোষ্টেলত থাকোঁ সেইটো কাৰণে ইমানো বিশেষ একো কৰি নাথাকোঁ যে মই ভিডিঅ'টোত দেখুৱাই দিব পাৰিম সেইটো আপোনালোকৰ কাৰণে ইণ্টাৰেষ্টিং নহ'বও পাৰে কিন্তু যদি তেনেকুৱা কিবা কৰা হয় মই দেখাবলৈ চেষ্টা কৰিম বাৰু তেতিয়াহ'লে আহকচোন চাওঁ মই কি বস্তু ইউজ কৰোঁ স্কিন কেয়াৰৰ কাৰণে এতিয়া মৌজোল আৰু হালধিটো মিক্স কৰি ল'লোঁ মিক্স কৰি পেলাই জাষ্ট লগাই দিলে হ'ল এনেকৈ ধুমধাম দুপৰীয়া খানাটো আজি খিচিৰি খাম নেদেখুৱাম আৰু খিচিৰিটো চবেই খায় কেতিয়াবা ভাল খালে মানে দেখাম আৰু এনেকেই অলপ দেৰি ৰাখি মই 20 মিনিটমানৰ পিছত ধুই আহিমগৈ ইয়াত লগোৱা নাই মই ভয় খাওঁ গাড়ী গতি যাব বুলি সেইটো মোৰ অলপ লিখিবলৈ কাম আছে অলপ লিখি পেলাই তাৰপিছত লগ পাই আছোঁ এতিয়া গা ধুই আহিলোঁ মূৰ ধুইও আহিলোঁ চুলি তিতিয়ে আছে এতিয়া প্ৰায় 4টা বাজিলে আমি মেগী খাবলৈ আহিছোঁ মেগী আমি ইলেক্ট্ৰিক কেটলিত বনাবলৈ আমি প্ৰে হললৈ আহিব লাগে ৰুমৰ প্লাগ পইণ্ট নাথাকে আমি প্ৰে হললৈ আহিছোঁ এয়া আমাৰ মেগী ৰেডি হৈ গ'ল কিন্তু অলপ পানীটো শুকাব লাগিব আকৌ এবাৰ অন কৰি দিম তাৰপিছত আমাৰ মেগী ৰেডি খাওঁতে লগ পাইছোঁ এতিয়া মেগী বইল কৰা হৈ গ'ল এইটো ৰুমত থৈ আহিছোঁ কিন্তু এতিয়া আমি বেলেগ এটা জেগাত গৈ আছোঁ বেলেগ এটা জেগাত মানে আজি আমাৰ মেছত মাছ দিব মাছটো আমি ইয়াৰ পৰা নাখাওঁ আমি চুলিতে বইল কৰি খাম সদায় এনেকেই খাওঁ সদায় একেটা ষ্টাইলতে খাই ভাল নালাগে মেছৰ পৰা আজি নাখাওঁ বইল কৰি খাম মাছ আনিবলৈ গৈ আছোঁ আমি মাছ লৈ আহি আছোঁ মাছ পাই গ'লোঁ আমি ৰুমত দুজনীয়ে থাকোঁ দুজনীৰ কাৰণে আনিছোঁ আৰু এতিয়া মেগী খাওঁগৈ ৰুমলৈ গৈ আছোঁ আমি এতিয়া মেগী খাবলৈ বহিছোঁ এয়া আমাৰ মেগী ৰেডি হৈ গ'ল আৰু এইটো মোৰ বাতি মই খাম চপষ্টিকেদি খোৱা টাইমত সদায় কেতিয়াও দেৰি কৰিব নালাগে মেগী খাই আহি গ'লোঁ আৰু আমাৰ সৰু সুৰা খেতি এখন আছে তাৰ পৰা আমি লাই শাক ছিঙিম আৰু আমাৰ ইয়াতে চবে মাছৰ লগত দি খাই বইল কৰি খালে মানে ৰঙা ৰেড কালাৰ পাত আছে পাতটো ভালকৈ চিনি নাপাওঁ যদি আপোনালোকে চিনি পায় তেতিয়াহ'লে ক'বচোন কমেণ্টত কি হয় লাই শাক ছিঙি আছে লাই শাক নহয় একচুৱেলি পাত ছিঙিছে আৰু
এইটো কিবা ছিঙিছে নহৰু পাত আৰু আমাৰ খেতিখন অকণমান দেখুৱাই দিছোঁ সৰু সুৰাকৈ ডাঙৰে আৰু হোষ্টেলত খাবলৈ কাৰণে আৰু এইফালে ছিঙি আছে ছিঙি পেলাই বইল কৰিয়ে খাম বুটলাত ব্যস্ত আৰু মই ভিডিঅ' কৰি আছোঁ সিহঁতে বুটলিছে বাৰু ওলাই ভাল লাগিছে আগতে কেতিয়াও নহয় প্ৰায় নোলাওঁৱেই কাৰণ আমি 4টা বজাত স্কুলৰ পৰা আহোঁ আৰু আহি পেলাই শুই যাওঁ 5:30ত আমাৰ প্ৰে হয় প্ৰে কেতিয়াবা প্ৰায় নাপাওঁৱেই ৰোল কল দিবলৈহে যাওঁ অকল কিন্তু উঠিবলৈ চেষ্টা কৰিলেও উঠিব নোৱাৰোঁ কাৰণ 4টা বজাত আহি ভৰি হাত ধুই শুওঁ মানে 5টা বাজিবলৈ হৈ যায় তো আজি অলপ ওলাই ভালো লাগিছে বাৰু কিন্তু আন্ধাৰ বহুত এয়া আমি বইল কৰি খাবলৈ বাৰীৰ পৰা আনিলোঁ এইটো এতিয়া ভালকৈ নিমখটো সানি ল'ব লাগিব মানে সানি লৈছোঁ আৰু হাতেৰে ৰুচো মই গোন্ধাব হাতটো চামুচেৰে কৰিছোঁ আমি বনাওঁতে তেল নিদিওঁ আৰু একেবাৰে এতিয়া মাছটোতে নিমখৰ লগত মিক্স কৰি থৈছোঁ তাৰপিছত বনাওঁতে সম্পূৰ্ণ বইল কৰি বনাম ইমান অকণমানে দিম নেকি এয়া আমি পানী দি দিছোঁ ফিল্টাৰ পানী আৰু কৰি থোৱা মাছটো দি দিম খাবলৈ ভালেই লাগে বাৰু ইমানো বেয়া নালাগে বইল খাই ভালে পাওঁ আপোনালোকে কোনে কোনে বইল খাই ভাল পায় বাৰু জনাবচোন এবাৰ এয়া লাই শাক বইল কৰিছোঁ আৰু লগতে জলফাই দুটা দি দিছোঁ কেনেকুৱা লাগে জনাম বাৰু পিছত খাই এতিয়া কেনেকুৱা লাগিব গম নাপাওঁ আমাৰ ৰেডি কৰা হৈ গ'ল এতিয়া আমি জাষ্ট পাতি দিলেই হ'ব ইয়াত আমি লাই শাক আৰু মাছ খোৱালে ৰৈ আছোঁ চাওঁ কাৰটো খাই ভাল লাগে দুজনীয়ে ভগাই লৈছে ইণ্টাৰেষ্টিং বস্তু এটা দেখাই দিছোঁ আপোনালোকৰ মাজতে এই যে গুটিটো দিছিলোঁ সেইটোৰ কাৰণেই নেকি পিংক কালাৰ হৈ গ'ল আজি পিংক কালাৰ চব্জিহে খাবলৈ পাম চাগে এয়া অলপ পিঠাগুড়ি দি দিছোঁ শাকখিনি পানী মানে পাতলা হৈ আছিলে বহুত জোলৰ পৰাই পানী অকণমান লৈ কিনে এতিয়া এনেকৈয়ে গুলি কিনে দি দিম কি হয় হ'ব আৰু এয়া আমাৰ ভাতটো ৰেডি হৈ গ'ল মাছটো বইল কৰাও হৈ গ'ল আৰু এয়া হ'ল লাই শাক বইল কৰা আৰু লগত জলফাই বইল খৰিচাৰ তেল দি লৈছোঁ আৰু এইটো হৈছে কেঁচা লাই শাকৰ চাটনি ইয়াত পিঁয়াজ জলকীয়া আদা আৰু কেঁচা মিঠাতেল আছে আৰু হৈছে এয়া আমৰ আচাৰ তেতিয়াহ'লে ভাতটো খাই লওঁ খাই পেলাই জনাই আছোঁ কেনেকুৱা লাগিলে তাৰপিছতে লগ পাম আমি ভাত খাই আহিলোঁ এতিয়া আৰু আজৰিও হ'লোঁ খায়ো ভালেই লাগিলে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে যদি আপোনালোকৰ আমাৰ নিচিনা বইল খাবলৈ ইচ্ছা কৰে তথাপিও ঘৰৰ খানাৰ নিচিনা নহয় কিন্তু আমি যিহেতু হোষ্টেলত থাকোঁ সদায় হোষ্টেলত দিয়া খানাখিনিও আমাৰ খাই আমনি লাগি যায় সেইটো কাৰণে আমি ইলেক্ট্ৰিক কেটলিত কেতিয়াবা এনেদৰে বইল কৰি খাই চাওঁ ভালেই লাগে খাই এদিন দুদিন এনেকৈ আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু যদি ট্ৰাই কৰে কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আজিৰ ভ্লগটো যদি আপোনালোকৰ চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু আজিলৈ তেতিয়াহ'লে গুড নাইট সকলোকে বাই 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 বাই